সাধাৰণতে এটা টেগ আমি শুনো যে বিহাইণ্ড এভৰি ছাকচেছফুল মেন দেৰ ইজ এ উইমেন বিহাইণ্ড এভৰি ছাকচেছফুল উইমেন কোন থাকে বুলি ভাবে কাৰণ সেই প্ৰভাৱটো বৰ আই এম নট এ ছাকচেছফুল ওমেন আই এম এ ভেৰি হেপী ওমেন সেইটো মোৰ হেৰি মই নাজানো মই সফলতাৰ আচলতে কোনো সংজ্ঞা নাথাকে কোনোৱে কেতিয়া নিজক সফল বুলি ভাবে সুখী হোৱাটোৱে আটাইতকৈ ডাঙৰ কথা বুলি মই ভাবোঁ বিকজ এট দ্য এণ্ড অফ দ্য ডে অনলি হেপিনেছ মেটাৰ্ছ আৰু তাৰ আঁৰত হয়তো মোৰ দেউতা মোৰ স্বামী মোৰ ঘৰখন মোৰ ল'ৰা দুটাৰো ছেক্ৰিফাইচ থাকিব লাগিব কাৰণ তেওঁলোকেও মই মানে ওলাই গৈছোঁ হয় নাই প্ৰত্যেকটো ক্ষেত্ৰতে আৰু যোৰহাটবাসী ৰাইজ এনেকুৱা জীৱনত কিছুমান মানুহ আছে যিসকলে মানে প্ৰতি মুহূৰ্ততে এনকাৰেজ কৰে যে তুমি পাৰিবা মোক ভাল পায় তো ভাল পোৱা মানুহ আৰু এই সৰু অকণমানি অনুষ্ঠানটো চলায় মই নিজকে কেতিয়াবা চেলিব্ৰিটিৰ দৰে অনুভৱ কৰোঁ কিয়নো মানে ইমান ভাল পোৱা মানুহখিনি আছে ল'ৰা ছোৱালীখিনি মানে ক্ৰেচেণ্টিয়ানছ আৰ দ্য ষ্ট্ৰেংথ বিহাইণ্ড মি তেওঁলোকেও মানে এটা ডাঙৰ পাৰ্ট মোৰ লাইফৰ তো সেইকাৰণে হয়তো তেওঁলোকৰ যিটো মানে আৰু মই ভাবোঁ যে ক্ৰেচেণ্ট একাডেমীত যেতিয়া ল'ৰা ছোৱালীখিনিক মাক দেউতাকে ধৰক কিবা এটা আশা কৰি আহে আমাৰ ইয়াত মই মানে এটা কথা জানো ক্ৰেচেণ্টত যদি দুটা ল'ৰা ছোৱালী থাকে ভাল ৰিজাল্ট কৰিলে হয়তো বেলেগ এটা অনুষ্ঠানত দিব অলপ বেয়া হৈ যেতিয়া ভটকা হোৱা হৈ থাকে মানে কোনফালে যাব বাটটো যদি বিচাৰি নাপায় তেতিয়া ক্ৰেচেণ্টলৈ আহে তো ভাবে যে মানে ইয়াত ঠিক কৰি দিব প্ৰথমতে অকণ বেয়া লাগিছিলে যে মানে বেয়াখিনিকে কিয় দি থাকে তো ভাবিলোঁ নাই পাৰিছোঁ কাৰণেহে দিছে কাৰণ এখন সমাজ সৰ্বাংগ সুন্দৰ হ'বলৈ প্ৰতিটো স্তৰৰ ল'ৰা ছোৱালীৰে প্ৰয়োজন আছে হয় নাই অকল যে একেবাৰে ক্ৰীম লেয়াৰ্ছটোৱে সমাজখন চলাই তেনেকুৱা নহয় প্ৰত্যেককে সমানে প্ৰয়োজন তো সেইটো ভাবোঁ যে সেইটো ভালেই হৈছে সেইটো এতিয়া ক্ৰেচেণ্টত এইটো আপুনি তুমি মানে দেখিবাই আৰু